Yummy হৈছে। হেল্ল' গাইছ, কি খবৰ? খবৰ চাগে ভাল। আজি আমাৰ নতুন ভিডিঅ' মই স্বাগতম জনাইছোঁ। আজি মানে গাইছ আৰু দেখিছেনে ভলিনি এটা আছে, এইটো বিষৰ স্প্ৰে হয়। কাৰণ মানে আপোনালোকক দেখুৱাইছোঁ দেই, ই ধৰি আছে, মিঠুৱে ধৰি আছে কুকুৰ পোৱালিটো। মানে ই ৰাস্তাত ঘূৰি ফুৰোঁতে গাড়ী এখনে মানে ভৰিটোত অকণমানকৈ উঠাই থৈ গুচি গ'ল। অলপ মানে বিষ আছে ইয়াৰ। কালি উঠালোঁ মানে, কালিও এইটো মাৰি দিয়া আছিলে, এতিয়াও মাৰি দিছোঁ। মাৰি দিম মানে, দেখিবলৈ কি ধুনীয়া আছে নাই, অকণমানি পোৱালি। আৰু তিনিটামান আছে নাই? কেইটা আছে? পাঁচটা আছে। মাইকী পোৱালি হয়। ইয়াক মানে স্প্ৰেটো মাৰি দিব লাগে এইডোখৰত, এই জেগাটোত হয় নাই, সেই জেগা হয় নাই, এইডোখৰত যেন উখৰি আছে। ধৰি দিয়ে এনেকৈ ধৰি দিয়ে, আছে নাই বিষত ধুনীয়া কেনেকৈ চিঞৰিছে। মুখখন এইপিনে দি দে, মুখত পৰিলে অকণ জঞ্জাল হয়। স্প্ৰেটো মাৰিলে বেয়া চিঞৰে, চাব দেই, ধৰে নেকি। হেয়া আকৌ ধৰি দে, মুখখন ধৰি দে, মুখত পৰিলে বেয়া। এতিয়া সি মানে খোজকাঢ়ি ফুৰে, খালি অকণমান মানে বিষ আছে তাৰ, আছে নাই। আৰু মিঠু এটা বগৰী এইজোপা একদম ওপৰত ধেৰ লাগি আছে, আৰু তলতো পৰি আছে। এইটো ধুনীয়া বগৰী এটা আছে দেই। ৱাও গাইছ, এতিয়া আমি মিঠুৱে মই গৈ আছোঁ হাবি মাজে মাজে, হাবি মাজে মাজে গৈ আছোঁ। আমাৰ এতিয়া য'ত মানে খেতি কৰোঁ পথাৰলৈ গৈ আছোঁ। পথাৰত মানে গৈ আছোঁ, কি কাৰণে আপোনালোক চাব, তাত গৈ দেখুৱাইছোঁ কি কাৰণে গৈ আছোঁ। গাইছ এতিয়া মিঠু বহি দিলে, মজা জেগা আছে। লওক এইটো ওখৰত মানে গড় নিচিনাকৈ আছে, এইটো হৈছে গৰু বাট। সেই পিনপা আমি ওলাই আহিছোঁ ভিতৰৰ পৰা, একদম পথাৰখনে কিনাৰত আছে। এইটো গাইছ আমাৰ মাটি হয়, আমাৰ ইয়াত খেতি কৰে মানে। এইবোৰ বেলেগৰ মাটি, এইবোৰ গৰু হৈ আলি দিছে। আৰু এইবোৰ মিঠুৱে লৈছে গিলাচ, এইটো দা আছে, এইটো কি বুলি কয়, সোণৰ নাম মাৰি হয়। আৰু মোহালত আছে এইটো কি বুলি কয়, জলকীয়া আৰু নিমখ। আৰু সেইটো হৈছে টকা দিয়া, সেইটো হৈছে বগৰী হয়। মানে নিজৰ ঘৰৰ বগৰী হয় এইবোৰ। বেছি খাব নোৱাৰি গাছ, একদম পূৰা ডাঠ চাঠ টেঙা যায়, সেইকাৰণে অলপ আনিছোঁ। এতিয়া কলপাত এখিলা কাটি আনিব লাগিব দেই। মজা মজা বগৰী আছে, ডাঙৰ ডাঙৰ। বোলো এতিয়া কলপাত এখিলা কাটি আনো। এতিয়া গাছ কলপাত কাটিবলৈ গৈ আছোঁ। এই মিঠু গৈছে কলপাত কাটিবলৈ। তাত নাযাবিগৈ নহ'লে, ইয়াত কাট, এই ভাল ভাল কলপাত আছে। আৰু গাছ কলপাত এখিলা কাটি আনো। কলগছজোপা মানে আমাৰেই হয়, ভিতৰত কলগছৰ বাৰী আছে। মিঠুৱে কাটিছেহে কলপাত। মানে গাইছ ডিছ আনিম বুলি ভাবিছোঁ, ডিছখন খালি এতিয়া ঘৰত থাকি আহিলে। হৈ যাব, কলপাতত চলি যাব পূৰা, চব কলপাতত চলে আমাৰ ইয়াত। ডিছ চিছ ব্যৱহাৰ নহয় মানে, খানা চানা খালেও চব কলপাত। বিয়াবোৰত আজিকালি খালি ডিছ হৈছে আৰু, আগৰ চব কলপাতে। সেই ওচৰত আছে বুজিছেনে কলপাত। আৰু মিঠুৱে একদম ধুনীয়া কলপাত কাটিলে। লাহে কাটিম, পৰিবি আকৌ, ওখ হৈ গৈছে। মিঠু নামি লৈছে, ব'লক এটা লৈ যাওক জেগাত, আমি সেই তাত খাব লাগিব। আমি মানে গাছ পানী চানী নানিলে চলি যাব, মোহাৰি দিলে চলি যাব ধুনীয়াকৈ। আৰু এইপিনে মিঠুৱে বহি লৈছে কলপাত চলপাত পাৰি। এইপিনে বগৰী আছে, বগৰী ঢেৰ আনিলোঁ। আনো বুলি কোৱা বহুত আনিব পাৰিলোঁ, খালি এতিয়া মানুহ দুটাই কি খাব অকণমান দাঁত চাত টেঙা যাব যে, সেইকাৰণে অলপমান আনিলোঁ বগৰী। অলপ আছে, এইকেইটাও বহুত ডাঙৰ ডাঙৰ হৈছে, কেনেকুৱা ডাঙৰ ডাঙৰ। এতিয়া আপুনি শুনা ব্যৱস্থাটো কৰক। আৰু এইপিনে আছে নিমখ জলকীয়া, জলকীয়াটো গুড়ি আনিছোঁ দেই, ৰেড চিলি গুড়ি। এতিয়া শুনক, এইটোৱে শুনিব লাগিব। এইটো শুনি 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 নিমখ জলকীয়া চব শুনি দিয়ক, ভৰাই দিয়ক, একো চাব নালাগে। বগৰীবোৰ ধুই আনিছিলোঁ, খালি কলপাতখিলা এতিয়া ধুবলৈ মানে পুখুৰীও আছে বহুত আঁতৰত, একদম আঁতৰত আছেগৈ, সেইকাৰণে চলি যায় আৰু ধুনীয়াকৈ চলি যাব। একদম ৰ'দত বহি খোৱাই মজা বেলেগ। সেইটো নহয়, এইটো মাৰো, এইটো উল্টা এইটো মাৰিলে বেছি ভাল হ'ব, নোসোমায়গৈ গুড়িটো। আৰু বোকা চোকা লাগি আছে, বেছি দি লৈ মিঠু লাগি গৈছে কামত। পিছত একদম জলকীয়া চলকীয়া তাত দি পৰি যাব।
ওলাই পৰি গৈছে বেছিকৈ ভাল লাগি বগৰীত এইয়া একদম ধুনীয়াকৈ খুন খাই আছে খালি তলৰখিনি মানে ওপৰখিনি যোনখিনি আছিলে সেইখিনি ধুনীয়া হেৰি হৈ গৈছে খালি তলৰখিনি এতিয়া বহুত দিন লাগি বগৰী তলৰখিনি খুন খোৱাগৈ নাই একদম মানে ভগা নাই এতিয়া ডাঙৰ ডাঙৰকৈ মাৰিবলগীয়া পৰিছে ধুনীয়াকৈ হৈ গৈছে এতিয়া মানে গাইছ আপোনালোকক ধুনীয়াকৈ শুনি মেলি হোৱাৰ পিছত আপোনালোক দেখুৱাইছোঁ নিমখ জলকীয়া দি দিলে মিঠুৱে ধুনীয়াকৈ শুনিলে মিক্স কৰি ল'ব লাগিব নিমখ জলকীয়া দি দিয়াৰ পিছত দেখিবলৈ একদম ধুনীয়া লাগি যায় কালাৰটো এটা একদম মাৰি দালৰ সৈতে মিক্স কৰা মিক্স কৰি দিয়া গাইছ ধুনীয়াকৈ উলিয়াই লৈ আহিছেনে খালি আপোনালোকে কম কম দিছে কেলৈ কৈছে নাই হোৱাইট এংগল আছে কাৰণে কম দিছে খালি একদম বহুত আছে চবতে এইপিনে উলিয়াই আছে মিঠুৱে জলকীয়া চলকীয়া দি দিলে একদম এতিয়া আকৌ অলপ মিক্স কৰি লৈ মাৰি দিব লাগে আৰু এনেই অকণমান টেষ্ট কৰি চাওঁ দেই যে মই এটা খাই আছিলোঁ লগতে এই তাত মিঠুৰ গছৰ তলত পোৱা একদম ধুনীয়া পকা এটা গাইছ নিমখটো অকণ একদম কম হৈছে খালি দি লওঁ জ্বলা চলা একদম আলটি নিমখ দি লৈছোঁ নিমখটো দিয়া অকণমান দেখুৱাই দিয়া তুমি নিমখটো মই কেনেকৈ দিওঁ মোলৈ দেখোঁ নিমখটো গাইছ এনেকৈ ল'লোঁ মোক দেখুৱাই দিয়া তুমি এনেকৈ দিব লাগে কেনেকৈ এতিয়া গাইছ আমি বগৰীটো খাই লওঁ খুন্দা বগৰীটো খাই লৈ আপোনালোকক লগ পাইছোঁ এতিয়া মিঠুৱে কলপাত কাটিছে চকীহে আৰু আমাৰ ধুনীয়া চৰৰ কাৰণে দাখন পুতি লৈছোঁ ষ্টেণ্ডডাল মানে আনিবলৈ নহ'লে ঘৰতে থাকিলে ষ্টেণ্ড আপোনালোকক দেখুৱাইছোঁ এতিয়া গাছ অলপ অলপ খাই হৈছে মিঠুৱে খাবই পোৱা নাই এনেকুৱা জ্বলা বোলে কেনেকুৱা জ্বলা একদম আলটি জ্বলা আছেনে আলটি জ্বলা আৰু পূৰা খাই বৈ এটা মানে মেজিক হৈ দিব লাগে হয় নাই সেইটো গাইছ সি কি কৰিলে ইয়াত থকা জলকীয়া নহ'লেগৈ আৰু ইয়াৰ পৰা লৈ ল'লে জলকীয়া মুখ চুখ মেলি গৈছে এয়াও আমালৈ সৰহে হ'ল ন এয়া আমালৈ সৰহে হ'ল মানে অলপ খালে দাঁত চাত একদম টেঙাই যায় বগৰীটা ধুনীয়া আছিলে কাৰণে ইমান হেৰি হোৱা নাই আৰু কোনোবা এটা হ'ব আছিলে মিঠুৱে একদম মুখ চুখ মেলি গৈছে আমি কৈছোঁ আৰু খাই ৰ'দটো নাইকিয়া হৈ দিলে মানে ৰ'দত বহি খাম বুলি ভাবিছিলোঁ খালি ৰ'দটো নাইকিয়া হৈ দিলে ৰ'দ নহ'লেও চলি যাব এতিয়া খাই লওঁ পটাপট ৰ'দটো হোৱাহেঁতেন ভাল আছিলে গাছ মানে আৰু এটা মানুহ হোৱাহেঁতেন ভাল হ'লহেঁতেন বুলি কৈছিলোঁ কিন্তু এটা মিঠুৱে মানে ল'ৰাক মাতিলে তাৰ লগৰ সেইটো আহি আছে আপোনালোকে দেখিছিলে জানো আহিছে এটা তিনিওটা ফিনিছ কৰি দিব লাগে নে কি মিঠুৱে মানে পৰাগেই নাই তুমছে নেহি হ'ব পাৰেগা মোৰ মানে অকণমান ৰবলগীয়াত পৰিছে কাৰণ জলকীয়াটো পূৰা দি দিলোঁ ৰবলগীয়াত পৰিছে আৰু পানী চানী কোনো কেছ নাই পানী চানী নাই হ'ব এইপিনে এয়া আহি গৈছে সোনকালে আহ সোনকালে আহি গৈছে আৰু এইপিনে মিঠুৱে খাইছেগৈ আৰু এইপিনে মিঠুৰ দোষ বন্ধু হোৱা নাই আহি যোৱা এয়া মিঠুৰ বন্ধু আহি গ'ল বহিলা এইপিনে বহিলা এইপিনে হেৰি আছে এয়া নামটো কি কৈ দিয়া আকৌ নমস্কাৰ মৃদুপল শইকীয়া আহি গ'ল ধুনীয়াকৈ অলপ জলকীয়া পূৰা দি দিলোঁ খালি অলপ জলকীয়া দি দিওঁ তেতিয়া গাছ মজা লাগিব অলপ জলকীয়া দি দিওঁ আৰু মানে অকণমান বাচি আছে সেইকণ দি দিওঁ সি হাঁহিছে খাবা আৰু এতিয়া অকণ মিক্স কৰিলা মিঠে মিক্স কৰি দিব মিক্স কৰি দিয়া মিঠে খাই বৈ একদম হেৰি কৰা নাই আৰু বিহু পাতিছা নাই এটা কি বাঁহ কাটিব আছিল নি ভেলাঘৰ বনাবলৈ ধুনীয়াকৈ বাঁহ কাটিবলৈ আহিছে খালি ভেলাঘৰ বনালে বাঁহ চুৰ নকৰিবি আকৌ বাঁহ চুৰ কৰিছা নি আকৌ মিক্স কৰা হৈ গৈছে এতিয়া আহিছে একদম মজা আহিছে না জলকীয়া গুড়ি লাগি আহিছে কেনেকুৱা কৰি দিয়া তোমাৰ মজা খাই দেখুৱাই দিয়া মিঠুৱে খাই দেখুৱাই দিয়া কোন আহিছে আৰু কোন আহিছেনো আৰু কোনে যোনে নাখাওঁ একদম আৰু গৈছে আমাৰ মানুহ বেছি হৈ গৈ আছে
এইপিনে ইয়াৰ আকৌ এতিয়া বন্ধু মাতি দিলে এইপিনে আহি গৈছে বোলে বন্ধু আহি গ'ল এইপিনে নামটো কি ৰাজীৱ শইকীয়া ৰাজীৱ শইকীয়া চব গাইছ শইকীয়া মোৰ শইকীয়া দাদা খা এই মূৰটো দিলে কি হ'ল আৰু ৰৈছে নি মানুহ তোৰ লগত বাঁহ কাটিবলৈ ছোৱালীকো লগাই দিছ বা বেলেগৰ মানে বনাইহে আহিবি হয়নে বেলেগৰ খানা কি হ'ব স্পেচিয়েল কিবা আছে নাই হাঁহ 5টা অ' ৰাম মানুহ কিমান 55 হাঁহ 5টা মানুহ 55 কিমানকৈ পৰিব 2 পিচকৈ পৰিব নাই আমি বেছিভাগ আমি লওঁ তহঁতি ল'বি নি আমি 10 মান বেলাৰ মানে আমাৰ খানা কি গম পাওঁ মানুহ 10টা গাহৰি এটা খাবলৈ আহিবি নাই টাইম চাগে মাতিলে মানে মাতিছোঁ আহ নাই এই নহয় আমি কাম কালা পাই গাহৰি মাংস তাৰপৰা মানে এইবোৰ মানুহে মাছ খাব আপোনালোকক একদম ধুনীয়া মাঘৰ বিহু স্পেচিয়েল ভিডিঅ' দি আছোঁ আমি সিহঁতক ভেলাঘৰ চেলাঘৰ দেখুৱাব লাগিব হয় নাই ডেন্স চেন্স চাব ৰাতি চাগে হয় নাই ডেন্স চেন্স চাব আৰু জেওৰা চেওৰা চুৰ নকৰিবি আকৌ দেই খালি জেওৰা আৰু হাঁহ চুৰ কৰিম আমি হাইট নকৰিবি এইবোৰ বেয়া কথা আগতে কৈছিলে এইবোৰ বেয়া কথা দিয়া মাংস ভিডিঅ'টো দেখুৱাই পাম এইখনৰ মুখখনত দেখিব লাগিছে এৰিবলৈকে মন যোৱা নাই জ্বলা বহুত আৰু খালি জ্বলা বহুত হ'ল পইচা অলপ গৈ আছে নি গোটাবই নাই আৰু আহিছে কোনোবা লাজ কৰিছে জানো মই নোৱাৰিছোঁ গা খাব তই এতিয়া কেলা কেনেকৈ খাইছোঁ মই চৰি দেই কেলাটো মাতি দিছোঁ সেইটো চলি যায় হয় নাই সেইটো চলি যায় আৰু বেছি নাই আৰু এতিয়া খাই মেলি অৱস্থা নাইকিয়া হৈছে ময়ো খাই আছোঁ জ্বলা চলা একদম পূৰা জ্বলা হৈছে আৰু ই কৈছে জ্বলাই নাই হোৱা বোলে জ্বলাই নাই জ্বলা নাই হোৱা ইয়ামি হৈছে এৰিবলৈকে মন যোৱা নাই নাই জ্বলাই নাই মই জ্বলাই নাই পোৱা ই জ্বলা নাপোৱা বুলি কৈছে দেখোন এইকেইটা খাই বৈ মিঠু উঠি দেই আৰু ই খুৱাই আছে আৰু মইতো জ্বলাই পোৱা নাই এতিয়া লৈ লওঁ সেইখন চেলেকি দিবি আকৌ চেলেকি উঠা দে ইয়ামি হৈছে কেলা মজা আছে দে কেনেকুৱা সেইটো পানী উলিয়াই নিবি আকৌ ডিচখনত এটা ক'ব নোৱাৰা হৈ গৈছে বুলি আৰু এটা জ্বলা খাই আহিছোনে মই জ্বলাই পোৱা নাই কিয় জ্বলা ইমান খাব নোৱাৰে 5 টকীয়া ৰেড চিলি পেকেট এটা দিছিলোঁ সেইটো খাব নোৱাৰিলি ন কি জ্বলা মই জ্বলাই পোৱা নাই এইপিনে লাগি আছে আগত ভালকে চলা মই জ্বলাই পোৱা নাই নাই পোৱা পকা পৰিবা মিছা লাগি মাজে মাজে মিছাই কৰা নাই খালি জ্বলা একদম পূৰা হৈছিলে মানে 5 টকীয়া যোনটো ৰেড চিলি পেকেট সেইটো পূৰা দি দিলোঁ খালি কেঁচা জলকীয়া আনিম বুলি ভাবিছোঁ কেঁচা জলকীয়া নিদিলোঁ মানে ৰেড চিলি পেকেটটো মিলি যায় ৰেড চিলি বেয়াকৈ পৰে মই কিন্তু জ্বলা পোৱা নাই ৰেড চিলি কিহৰ তই খাই নেখালি সি আকৌ জ্বলা পাবি কেনেকৈ খালো বেছি নেখালি কম খালি হা হাত ধুবলৈ পুখুৰীলৈ যাব লাগে খালি কলপাত চলপাত পেলাই ল'ব লাগিব আমি গাইছে পুখুৰীলৈ আহি আছোঁ মানে গিলাচ চিলাচ এইবোৰ ধুবৰ কাৰণে দাগ চাহবোৰ পুখুৰীটো অকণমান আঁতৰত আছে আমি তাত খোৱা জেগাৰ পৰা অকণমান আঁতৰত আছে সেইকাৰণে ধুই মেলি লওঁ তাৰপৰা হাত চাতবোৰ ধুনীয়াকৈ ধুই লওঁ খালি জ্বলা মানে চকুৱে দেখোঁ চিলে জঞ্জাল যাওঁতো সেইটোত মিঠু চকুৰি আগে আগে গৈছে সেইটোহঁত পুখুৰী এইটো খিচিলে পানী চানী নাই সেইটো মাছ ধৰিলে নাই পানী চানী গাইছোঁ এতিয়া পুখুৰী মানে পানী চানী নাই সেই মাছ ধৰিবলৈ সিঁচি মেচিন লগাই সিঁচিলে মানে মাছ ধৰিলে এতিয়া চাওঁগৈ হ'লেও কাই চিনি আহিলোঁ পানী চানী নাই পুখুৰীটোত সেইখন জাকৈ দেখোন জাকাম পেলাই থৈ যায় পানী চানী নাই নানাবি নানাবি এইফালে সোমাই যাবি এইটো গাইছ পানী মানে এতিয়া তললৈ এইবোৰ কোমল হৈ আছে সোমাই যাব লাগিব যদি নামি যায় আজি গাইছ আমাৰ ইয়াত বিহু বতাহ হয় নাই যাবি বিহু মাৰিছোঁ মানে আমাৰ বস্তু আনাই আছে খালি কাপোৰ চাপোৰটো কিনিব নোৱাৰি বেয়া দাম কৰে জুই দাম কৰি দিব আজি তই কিবা কাপোৰ কিনিবি নি মইতো কিনাই আছে খালি এতিয়া মানে হ'লেও ল'ব লাগে খালি বহুত জুই চাই দাম কৰি দিয়ে
মানে জোখতকৈ বেছিকৈ ল'বলৈ চাই বিহু বজাৰ মানুহ ঢেৰ হয় বিহু বজাৰত কাপোৰ কিনা মানুহ গাইছ আজি ভিডিঅ' এইটোৱে আছিলে যদি ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব টিপি দি মানে অল অপশ্যনটো ক্লিক কৰি দিব নতুন নতুন ভিডিঅ' বনালে আপোনালোকে মানে ধুনীয়াকৈ পাই যাবৰ কাৰণে আৰু একদম পূৰা ধুনীয়া ধুনীয়া ব্লগ আপোনালোকৰ কাৰণে দি যাম একদম মাঘ বিহুটো একদম কাইলৈ উৰুকাই কাইলৈ একদম ষ্টাৰ্টিং হৈ যাব ধুনীয়া ধুনীয়া ভিডিঅ' আৰু মাছৰ বজাৰ চব দেখুৱাম প্ৰগ্ৰেম চগ্ৰেম য'ত যি হয় চব দেখুৱাম আহিলে তাতে বাই বাই